নিৰ্বাচনী গৰম বতাহটো আহি আছে কিন্তু তাৰ মাজতেই বতাহটো ভালকৈ গৰম নোহোৱাৰ আগতেই আমি অকণমান ভিজিট প্ৰগ্ৰাম ৰাখিছোঁ বিভিন্ন জায়গাত যে আমি যোৱা BTC ইলেকশ্যনত বিভিন্ন জায়গাত মই গৈছিলোঁ আমাৰ ওদালগুৰি জিলাটো আমাৰ এই ধনশ্ৰী সমষ্টিটো মই আহিছিলোঁ এইখন গাঁৱতো আহিছিলোঁ তো সেই সময়তো ইলেকশ্যনৰ বতৰ আছিল কিন্তু এতিয়া বৰ্তমান ইলেকশ্যনৰ তেনেকুৱা ধৰণৰ মানে জাষ্ট আৰম্ভহে হৈছে এই সময়ত ভাবিলোঁ যে ওদালগুৰিত যিহেতু বিভিন্ন প্ৰগ্ৰামত আহিছোঁ তো মোক জনালে যে এইখন অঞ্চলত তেখেতসকলে বিচাৰি আছে বা খবৰ লৈ আছে সেইকাৰণে আমি দিন তাৰিখ নিৰীখ কৰি আমাৰ মোহনপুৰ VCDCৰ আণ্ডাৰত ধনশ্ৰী সমষ্টিৰ আণ্ডাৰত আমাৰ এই 2 নং গামচাবিল গাঁৱত আজি উপস্থিত হৈ ভাল লাগিল যে মানুহকেইজনে এটা উষ্ম আদৰণি জনাইছে লগতে তেখেতসকলে এটা আশাত আছিল যে আমাৰ প্ৰতিনিধি আহিব অকণমান আমাৰ সমস্যাখিনি অকণমান জানি ল'ব আৰু জানি কিনে সেইটোৰ সমাধান কি ধৰণে হ'ব পাৰে সেইটো বিষয়লৈ আলোচনা কৰিব তো দুখৰ কথা এইখন সমষ্টিৰ পৰা ধনশ্ৰী সমষ্টিৰ পৰা আমাৰ ৰুলিং গভৰ্ণমেণ্টৰ তেনেকুৱা প্ৰতিনিধি নাই আমাৰ না MCLA আছে না MLA আছে তো তেখেতসকলে বহুত সমস্যাত ভুগিব লগা হৈ আছে আৰু এইখন গাঁৱটো বহুত পুৰণি গাঁও মই যিটো শুনিলোঁ আৰু যিটো ৰাস্তাৰ অৱস্থা বিশেষকৈ ইয়াত বহুত মানে দুখ লগা বহুত জৰ্জীৰ্ণ অৱস্থা বিশেষকৈ ৰেইনি ছিজন বাৰিষাৰ সময়ত বহুত বেয়া অৱস্থা হয় একফালে নদী আনফালে মানে বাইক নচলে তেনেকুৱা অৱস্থা গাড়ী চাৰি নচলে তেনেকুৱা অৱস্থা তো সেইকাৰণে আজি আহি যেতিয়া মই সমস্যাখিনি গম পালোঁ ৰাইজৰ পৰা নিজৰ দুখৰ কথাবিলাক শুনিলোঁ তেতিয়া তেখেতসকলক লগে লগে আমাৰ ফালৰ পৰা এটা সিদ্ধান্ত হ'ল মই আমাৰ চিফ মহোদয় প্ৰমোদ বড়ো ডাঙৰীয়াকো মেছেজখিনি পঠিয়ালোঁ লোকেশ্যনখিনিও পঠিয়ালোঁ আৰু ক'লোঁ যে ইয়াত অত্যন্ত জৰুৰী আছে এটা ৰাস্তাৰ কাৰণে তো তেখেতে ইনষ্টেণ্টলি অ'কে কৰি দিলে আৰু মই সেইটো ৰাইজৰ সন্মুখত সেইকাৰণে ঘোষণাও কৰি দিলোঁ আমি আমাৰ ব্ৰহ্মণ বাগলাৰী ডাঙৰীয়া দেৱ তেখেতেও ক'লে যে আমি আজি তেখেতসকলৰ কাৰণে ব্যৱস্থা কৰিবই লাগিব তো সেইখিনি আমি ব্যৱস্থা কৰি দিলোঁ ইয়াত ঘোষণা কৰা হ'ল ৰাস্তাটো যিটো ইমান বছৰৰ পৰা মানে যিটো জৰ্জীৰ্ণ অৱস্থাত আছে দুখ লগা কথাটো হ'ল এইটোৱেই যে ইয়াত দুবাৰকৈ লোকাল এটা MLA আমাৰ এইখন সমষ্টিৰ চৰণ বড়ো ডাঙৰীয়া তেখেতৰ মানে এডজাচেণ্ট গাঁও ক'বলৈ গ'লে তেখেতৰ হোটেলৰ ওচৰতে যিখন গাঁও এইখন অৱস্থাই যে ইমান জৰ্জীৰ্ণ আছে তেখেতসকলেও দুখ প্ৰকাশ কৰিছে যে আমাৰ ইমান ওচৰত এটা প্ৰতিনিধি থকাৰ সত্ত্বেও তেখেতে আমাৰ বৰ্তমানৰ লোকাল MLA আগতো আছিল তথাপিও আমাৰ ইয়াত সমস্যাখিনি সমাধান হোৱা নাই তো তেখেতসকলে বহুত দুখ প্ৰকাশ কৰিছে সেইকাৰণে আমি আজি আমাৰ ফালৰ পৰা আমি আশ্বাস দিলোঁ যে ঘোষণাও কৰি দিলোঁ যে এইখিনি কাম আপোনালোকৰ হৈ যাব বুলি তেখেতসকলেও বহুত ভাল পায় আজি দলটোকো মানে তেখেতসকলে আঁকোৱালি লৈছে তেখেতসকলে এটা জইনিং প্ৰগ্ৰামো হৈ গ'ল এইটো বৰ ভাল কথা যে তেখেতসকলে দলৰ ইনষ্টেণ্ট যিটো ডিচিশ্যন মানে ডিলে নকৰাকৈ এটা সিদ্ধান্ত হ'ল এটা এনাউন্সমেণ্ট হ'ল তেখেতসকলৰ দীৰ্ঘদিনীয়া সমস্যাৰ বিষয়ে এটা এনাউন্সমেণ্ট হ'ল বহুত ভাল পায় তেখেতসকলে দলতো জইন কৰিছে তো সেইটোৱে ক'বলৈ গ'লে এটা নিৰ্বাচনী বঁটাও ক'ব পাৰে আপোনালোকে কিন্তু মানে ইউজুৱেলি আমি এটা নৰ্মেল ভিজিটতহে আহিছিলোঁ ধন্যবাদ नोंथांमोननि मिडियासिम जोबोद गोजोननाय थाबाय आं धोनस्री ब्लग जानानै दिनैहाय बे 2 नं मधुबि महनपुर VCDCनि सिङाव थानाय गामसाबिल गामिनि रायजो राजाफ्रा सिगांनिफ्रायनो बिथांमोनहा खबर लाबाय थादोंमोन खबर लाखांनायनि उनाव जों सारजों जेथुके सारा विल्सन हासदा सारा गावसिनिनो मोनसे आदिबासि जाति दा गावसिनिनो मानसिखौ लानानै जों बे हाबाफारिखौ लानाय जादों दिनै बे हाबाफारियाव बिथांमोनहा खामानि दामानिनि थाखाय इसेबां मानि फैनो हायाखैबाबो बिथांमोनहा होदों दिनै 50निबो बारा बांसिन जयनिं जाबाय बे गामिनिफ्राय आरो बिथांमोनहा जोंनो खोथा होबाय जे फैबाय थानाय समाव आरो गासिबो गामिनियानो जोंजों थासिगोन होननानै लामानि समस्याफोर दङ बिथांमोननियाव मा बुंदों नंगौ 17 बोसोर जोंनि बे महनपुर एरियानिनो सासे EM जानानै थांबाय BPFनिफ्राय बोसोरनै थांबाय आरो बोसोरनै बे गामि उसुंसेनिनो बिथां MLA चरन बर' आदा बिथाङाबो दायो 2 बोसोर 2-3 दिनै सोलिगासिनो दङ दिनै बिथाङा गावनि बे उसुंसेनि लामाखौ बिथाङा मिन्थियै नङा मिन्थियो मोजाङैनो बे गामिया मा अबस्थायाव दङ बे गामिनि हालोदा मारै दङ दा बेखौ नुसेयावबो बिथाङा गारसोनानै दोननाय जिनिखि लामा बे लामाया जोबोद गाज्रि अबस्थामोन दिनै जों बेखौनो BTCनि जोंनि मानाव गेदेर
EM विल्सन सारखौ लानानै जों बिथांनो खिन्थादों। बिथाङा नायदों, नायखांनायनि उनाव बिथाङा खोथा होबाय जे बेखौ हानायखिनि जोंनि सरखारनिफ्राय थाबैनो मावफुंना होगोन, बे खोथाखौ बुंदों। जोंनियावथ' दिनैनि समाव जयनिं बहुद दङ, नाथाय जों हाबाफारिखौ जों लालांबाय थासिगोन दायो। आरो जोंनिया फैबाय थानाय समाव धोनस्रि ब्लक हिसाबै जों देरहागोन आरो UPPL आ बेयाव देरहागोन, बे खाथां। आरो 100आव 100% UPPL आ जि धोनस्रियाव देरहासिगोन बे रोखा जानानै थाखाबाय।